হিমন্ত দা মই 3বাৰমান কল কৰিলোঁ আপোনালৈ বিশেষ কথা এটাৰ কাৰণে মই এই দুখীয়াৰ BPL কাৰ্ডৰ যিখিনি ল'ৰা যে ইণ্ডাষ্ট্ৰি এটা খুলিবলৈ লৈছিলোঁ তাত আপুনি চাইন এটা মাৰি কথাটো কৈ দিলে হয় ওপৰত হেডলাইনটোত আপুনি লিখি দিব লাগে যে আমাৰ যিখিনি BPL কাৰ্ডৰ মানে বাপেক মাকৰ চাকৰি নাই তেওঁলোকক মানে আমাৰ হস্তেপেন এটা দিব লাগে সেইটো মই সুধিছিলোঁ কালি মই 17টামান সংগঠনৰ লগত কথাটো সুধিলোঁ তামুলী এইটো ভাল আলোচনা এই প্ৰশেকটো ল'ব লাগিব বুলি ক'লে মানে এইটো ভাল প্ৰশেক বুলি মোক ক'লে মই ঠিক আছে তেতিয়া মই অতি সোনকালে লগ কৰিম আপোনাক ফোন কৰিলে যেনেকৈ জনাবলৈও নাপাওঁ আপুনি বিজি বুলি গম পাওঁ নহয় এনেই ফোন চোন নকৰিলেহেঁতেন আপুনি এখন ধৰি লওক এজন নতুন মন্ত্ৰী আজি 5 বছৰ হোৱাই নাই বহুতখিনি কাম হাতত কৰি দেখুৱাইছে বুলি মানে মোৰ চকুত পৰিছে বা মই নিজে কাণেও শুনিছোঁ নহয় প্ৰথম যেনেকৈ নহওক বহুত চৰকাৰ হৈ গৈছিলে আজি হওক নহওক আজি এতিয়া গাড়ী স্পীডত চলাইছে আপোনাৰ ছোৱালীয়েহে চলাইছে আপুনি বহুত চৰকাৰেতো গাড়ী দিব নোৱাৰিছিলে আপুনি গাড়ীকে দি দিছে চাগে মোৰ কামটোতো চাগে আপুনি তেনেকুৱা এটা ভাল মানে সহায় কৰিব চাগে আপুনি অকণমান উজুৱাই দিলে মই বহুত কামত আগবঢ়াব পাৰিম তাৰমানে মই কি হ'ল এইটো যদি কৰি থৈ যাব নোৱাৰোঁ কালিলৈ মই মৰি যোৱাৰ পাছত মানে ময়ো এজন চফাই মন্ত্ৰী আছিলোঁতো তাৰমানে মোৰ নাম এতিয়াও কিছুমানত আছে মই ডাঙৰ মন্ত্ৰী নহয় গতিকে মই গাড়ী গোৱালৈ য'ত মই নাযাওঁ মানে কেলৈ মই অকলে যাম জন্ম অকলে মৃত্যু অকলে মই অকলে গুচি যাম পৰহি দিনাখন গৈছিলোঁ মই জীপ এখন লৈ গৈছিলোঁ তাৰপৰা মই মাটিডোখৰ চালোঁগৈ তাৰপৰা জীপখন সেইখিনিতে বেয়া হৈ থাকিলে তাৰপৰা তাতে আহিলোঁ সেইখন জীপ পুৰণা জীপ এই ল'ৰা কেইটামানে বৰ উপলিঙা কৰিলে তাৰপৰা গাড়ী তাতে আহিলোঁ বেয়া পাওঁ থাৰ্ড ক্লাছ বস্তুটো মই তাৰমানে তামুলীয়ে বেয়া পায় তামুলী আজিকালি বহুত মই নিয়মত থামোঁ মই টেঙাকৈ মানে খাই সহ্য কৰিব পাৰোঁ মই এইবোৰ মানে তিতা কথা বা এইবোৰ মানে উপলিঙা কথা মই এইবিলাক মোৰ নিখিজে তাৰমানে মই খালি আপোনালৈ বহুত আশা থাকিলে ধন্যবাদ থাকিলে যাতে আপুনি কামটো অতি সোনকালে আমাৰ ফিটা কাটিবলৈ আপুনি যাব নেকি আৰু এটা কথা আপোনাক সুধি পেলাওঁচোন এই ল'ৰাবোৰক আপুনি বুলেটৰ কথা এটা শব্দ এটা কৈছিলে নেকি এহেঁতি কৈ আছে হিমন্ত মোমাই বুলেট দিব তেতিয়া যদি দিয়ে তেতিয়া মই এটা আলোচনা লৈছিলোঁ কি বুজিছে নাই মই ভাবিছিলোঁ কি নাইট কলেজ এখন খুলি পেলাওঁ আমাৰ ৰাতি কলেজ যোৰহাটত নাই হয় গুৱাহাটীতো নাইট কলেজ আছে আমাৰ ইয়াত নাই তেতিয়া মানে কি তাত মই শ্বৰ্টখনটো মই অন দিব নোৱাৰিলোঁ শ্বৰ্টখন হ'লেও মই দিব পাৰিম মোৰ ঘৰতে বাঁহ আছে বা কাঠখিনি আছে বা শ্বৰ্টৰ যিখিনি বস্তু থাকে মই কিনিব পাৰিম যদি শ্বৰ্টখন মই দি বনাব পাৰোঁ তেতিয়া মানে কি হ'ল এটা নাম থাকিব আৰু যে তামুলী এটা ভাল মানুহ আছিলে মই এনেও আগলৈ উঠা মানুহ চবে সমাজেও মোক মানে সন্মান এটা কৰে মোক কাটিও কিছুমানে হেৰি কৰে কিছুমানে গাঁততো পুতি থয় মই এজন ভাল মানুহেই বাৰু বোকা লাগিলেও মানে ঘূণাই বা গেলা গোন্ধালেও মইহে কিন্তু অসমত এতিয়া ধুনীয়া মইহে মানে পুৰস্কাৰ পোৱা কেলৈ কৈছোঁ তামোল নহ'লে কোনো কামত নাখাতে সেইকাৰণে মই চিন্তা এটা কৰিছোঁ ভাল কাম এটা যদি কৰি থৈ যাম জগত জিলিকা তেতিয়া ভাল হ'ব আগত মই গাড়ী ঘৰত সেই কণ্টেক্ট কৰিছিলোঁ এতিয়া সেইবোৰ গাড়ী ঘৰ কাৰণ বোলে চকু দিনে বেয়া হৈ আছে গাড়ী ঘৰ কণ্টেক্টো কৰিব নোৱাৰোঁ সেই গাড়ী চাড়ীবোৰ আপোনালোকক আগত কৈছিলোঁ গাড়ী ভালেমানখন পুখুৰীত পৰিলে সেইবোৰ গাড়ী লাজতে নুতুলিলে ক'লৈকো যাবই নোৱাৰোঁ তাৰপৰা এবাৰ সেয়া ছোৱালী এজনী কেছতে ফচিলোঁ সেইখন কেছ এতিয়াও চিগাই নাই অকণমান কেছতে সেইবোৰ মানে ধৰিবই নোৱাৰিলে কিবা এনেকুৱা ধৰণৰ কথা হ'ল এচাৰ মানে তেল দিলোঁ মানে এচাৰ বনাইছিলোঁ তেল নিদিয়া হ'ল কথাটো এনেকুৱা নিচিনা হ'ল কেছটো এইবোৰ এদিন ভাঙি পিটি পাতিম বাৰু কালি আপুনি এই কথাটো সোনকালে জনাব মোক কপি এটা কৰি ৰাতি হ'লেও জনাব মোক কেনেকৈ ধৰণে মই কামটো কৰি দেখুৱাব পাওঁ তেতিয়াতো কিন্তু বৃহত্তৰ কাম এটা হ'ব তাৰমানে কেলৈ কৈছোঁ তাতে এখন নাৰ্চাৰীও হ'ব খাচী ৰুব পাৰিব বা ফল মূলৰ পুলিও ৰুব পাৰিব আজি কাৰোবাৰ কাৰোবাৰ ল'ৰা ছোৱালী এনেই বেকাৰ হৈ আছে তাত ফিটিং কৰি থ'ব পাৰিম তাৰমানে আমাৰ অসমখন প্ৰতিটো কথাতে ভালতো প্ৰতিটো কথাতে ভাল তামুলী এলেকা বুলি ক'লে বহুত মানুহে আদৰি নিবলৈ বিচাৰে তামোলটো অৱশ্যে কেৰ্কেটুৱাই প্ৰায় সৰুৱাই দিব পাৰে ওপৰত থাকিলেও সি সৰুৱাই দিব কিন্তু সৰুৱালেও তাতো কথা এটা থাকে যেনিবা সেইকাৰণে আপোনালোকক পৰামৰ্শ লৈ সুধি ল'লোঁ মই আকৌ যিকোনো কথা মানে যেনেকৈ নহওক আপুনি সতৰ্ক এটা আমাৰ অসমত এতিয়া আপোনাকে সুধি নল'লে আকৌ কথাটো ক'ব বুলিব অকলে কৈছে নিহক সেই কথাটো আপুনি ৰাতি মেছেজ এটা দিব মোক আজি অন্যান্য এই নাইট কলেজখন খুলিব লাগে দেই দিনত ল'ৰা ছোৱালী বেয়া হয় এইবোৰ আপোনালোকেতো গম নাপায় এতিয়া ল'ৰা ছোৱালী বাপেক মাকে এতিয়া কলেজ হোৱাই নাই এতিয়া শিক্ষাবিদ্যা একেবাৰে টোটেলি বেয়া হ'ল এতিয়া এডমিশ্যন এতিয়া প্ৰাইভেট স্কুলত কিমানটা হৈ গ'ল
তাৰপৰা চিট পৰীক্ষা হ'ব বুলি কৈছে এতিয়া চিন্তা কৰিছোঁ মোৰ এতিয়া মোক খোলালিয়ে মই চাইছোঁ তাই এতিয়া ভালকৈ পাছ কৰিব লাগিছিলে এতিয়া কি নম্বৰ পাইছে ক'ব না মই কিতাপ পত্ৰ জ্বলাইহে দিলোঁ মই নহয় মাথা মৰাটোহে জানে তাই মানে মোৰ মতে তাই ষ্টেণ্ড কৰাৰ মানে হেৰি আছিলে তাই টাৰ্গেট আছিলে মই ডেল্টাকৈ গাখীৰ মানে মই আনো মই ল'ৰা ছোৱালীৰ কাৰণে বহুত কানো কেলৈ কানো ল'ৰা ছোৱালী কানো সেইটো কাৰণে মই ফল পাইছিলোঁ মই মেট্ৰিক পৰীক্ষাৰ সময়ত ল'ৰা ছোৱালীক আনি নাপাওঁ মই 8 10তে ল'ৰা ছোৱালীক আনি পাওঁ তেতিয়াহে মগজত সোমাব মই নিজে কম পঢ়া হ'ব পাৰোঁ মই পঢ়া বিষয়টো জানো এতিয়া এই কথাটো এতিয়া বহুতো মাথা মাৰিছে মানে পঢ়া শুনা কি নহ'ব আৰু খালি আপোনালোকে স্কুলবিলাক খুলিবলৈ চেষ্টা কৰক কেলৈ কৈছোঁ নহ'লে ল'ৰা ছোৱালীখিনি গোবৰ হ'ব সফলৰ মাথা বেয়া হ'লেই ব্ৰেইন টিউমাৰ হ'ব ব্ৰেইন টিউমাৰ হ'লে আৰু কাম বাঢ়ি যাব আমাৰ ব্ৰেইন টিউমাৰ নোহোৱাৰ আগত আপুনি কলেজখন খোলক কলেজ স্কুল LP স্কুল চব এতিয়া মাষ্টৰবিলাকলৈ চাওকচোন অকল দৰমহা ঘৰতে সেইটোৱে সেইখিনিকে চাব লাগে প্ৰতিটো আমাৰ অসমখনৰ এটা কথাই বেয়া মানে বৰষুণ আহিবলৈ থৈ দিয়ে বাল্টিং পাতিবলৈ বৰষুণ যোৱাৰ পিছত ছাতি মেলি লাভ নাই বৰষুণ আহোঁতে ছাতি মেলিব লাগে আমাৰ অসমৰ কথাখিনি প্ৰতিটো কথাই উল্টা সেইটোৱে নহয় এতিয়া বানপানী এইবছৰ নহ'লে বাৰু আমাৰ এতিয়া বানপানী হোৱাৰ পাছতহে ভাটা মাৰিবলৈ ওলায় এইবাৰ তেনেকৈ নহ'লে বাৰু কোৱা শুনিছোঁ তথাপিও এতিয়াও সময় আছে এইবাৰতো খেতিপথাৰ একেবাৰে নহ'লেই কোনো বছৰ এইবাৰ পানী নাই এইবাৰ খেতিৰ যি কষ্ট ৰৈছে ৰোৱনী বহুত গাভৰু ছোৱালী নখ ভাগি গ'ল বহুতকেইজনী বোৱাৰী নখৰ কালাৰ বেলেগ হৈ গ'ল এতিয়া সেইটোতো সিহঁতক কোনো পইচা নিদিয়ে বহুতকেইজনী মাথা কামনি তল নেমুকৈ ৰোৱা এফালে ৰ'দ যেনেকুৱা দিছে ঘামি পৰিছে কিবা টাইচিবিল পিল নে কি পিল খাই মানে মাটি ৰুলে সেইটোতো কোনো গম পোৱা নাই সেইকাৰণে নিজৰ যেতিয়া মাটিভূমিকেইটাতো ৰ'দ বৰষুণ মানে নহ'বলৈ হ'ল তেতিয়াহ'লে চবৰে বতৰ বিজ্ঞান আৰু মানে চৰকাৰ চব একেটাই হৈ পৰিলে হ'ব এইখিনি কথা বাদ দিয়ক খালি আমাৰ কথাটোত হাত দি পেলাই আপুনি কথাটো মোলৈ মেছেজ এটা দিব অ'কে